বুজি নাপায় ওর রূপ দেখি কোন দেখি লগত কো মুখ দেখি জলাবৰে কিবা কিবি কয় আমাৰ মাইনা এনেকুৱা নহয় মাইনা। কিন্তু এই সময়তো অসমত এনেকুৱা মানুহ আছে যোনে নেকি নিজৰ অংগ পতংগখিনি ঘূৰি ৰাখিবলৈ কণীৰ প্লেট ব্যৱহাৰ কৰে। আবে লাউৰা কেলা। और अभी तो रुको, क्लाइमैक्स अभी बाकी। নমস্কাৰ মোৰ কেঁচা কলিজাসকল, পুনৰ এবাৰ স্বাগতম জনাইছো অন্য এটা নতুন ভিডিঅ' লৈ। আৰু আপোনালোকে চাই আছে হাজেব ৰোষ্টাৰ। ওকে, আজি আমি কথা পাতিম উৰ্ফি জাবেদৰ ওপৰত। আবে এইজনী নহয়, আমাৰ অসমৰ উৰ্ফি জাবেদ। ভিডিঅ'টো ফাৰ্ষ্ট ভিডিঅ' নহয়, এই ভিডিঅ'টো ছেকেণ্ড ভিডিঅ' মানে পাৰ্ট 2। তোমালোকে ফাৰ্ষ্ট ভিডিঅ'টোত ইমান মৰম দিছা মই থাকিব পৰা নাই, লগে লগে পাৰ্ট 2 লৈ আহি গৈছো তোমালোকৰ কাৰণে। এইটোতো আগৰ নিচিনা ছাপোৰ্ট কৰিবা বুলি আশা কৰিছো। ওকে, বহুত ভাষণ দি দিছো, বলা এতিয়া অলপ ফালোগে। এইজনী উৰ্ফি আৰু এইজনী উৰ্ফিৰ মাজত এটাই পাৰ্থক্য, এইজনী উৰ্ফিৰ ঘৰত কেলা কাপোৰ নাই আৰু এইজনী উৰ্ফিৰ কেলা মূৰত মাল নাই। মূৰত মাল নাই মানে তোমালোকে জানাই, সি এটা মহাপগলা। তাকে বুজি নাপায় ওর রূপ দেখি কোন দেখি লগত কো মুখ দেখি। সময়ত এনেকুৱা এটা যুগ আছিল য'ত মানুহে নিজৰ অংগ পতংগখিনি ঢাকি ৰাখিবলৈ গছৰ পাত, জীৱ জন্তুৰ ছাল আদি ব্যৱহাৰ কৰিছিলে। এই সময়তো অসমত এনেকুৱা মানুহ আছে যোনে নেকি নিজৰ অংগ পতংগখিনি ঘূৰি ৰাখিবলৈ কণীৰ প্লেট ব্যৱহাৰ কৰে। আবে লাউৰা কেলা। এনেকুৱা মানুহক পগলা বুলি নকৈ কাক ক'ব কওকচোন? पागल है क्या भोसड़ी के? লৈ মন কৰা কেলা চিলিণ্ডাৰৰ ওপৰত উঠি ভিডিঅ' বনাই আছে। हमें तो लूट लिया मिलके इश्क वालों ने। ইয়াৰ পৰা যদি তোৰ বৰিখিনি কেনেবাকৈ পিছল খাই যায়, ভগৱানে নকৰক, কিন্তু মইতো বিচাৰো পিছল খোৱাটোই। মজা ল'বলৈ আৰু আপোনালোকক মজা দিবলৈ ভিডিঅ'টো বনাইছো, কোনে যদি চিৰিয়াছলি নলয়। চ' থেংক ইউ ছ' মাছ ফৰ ৱাচিং মাই ভিডিঅ'। ভিডিঅ'টো চাই যদি আপোনাৰ ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো যদি ছাবস্ক্ৰাইবটো কৰি দিয়ক। এণ্ড নতুন ভিডিঅ' অহালৈকে আজিলৈ দিলোঁ বাই। হাই থাকক এণ্ড সুখত থাকক। शेट ठोक दीजिए महाकाल का दबा के लाकर शेट ठोक दीजिए। 5,000 लौटे दिख जाना चाहिए। ये 4,000 के लिए मैं यहाँ पे नहीं खड़ा।